মাইনা, সোনকালে খেলা শেষ কৰা। আজি আমি টীকাকৰণ কেন্দ্ৰলৈ 11 বজাত গৈ পাব লাগিব নহয়। ডাক্তৰ মাহীয়ে কৈছিলে নহয়। মই নাযাওঁ, বাহিৰত কৰোণা ভাইৰাছ ঘূৰি আছে নহয়। মই বাহিৰত গ'লে কৰোণা ভাইৰাছ মোক ধৰিব নহয়। অ' বাইদেউ, মাইনাই ঠিকেই কৈছে। ময়ো আমাৰ বাবুক টীকাকৰণ কেন্দ্ৰলৈ লৈ যোৱা নাই নহয়। ৰচোন গীতা, তোক কোনে এইবোৰ কথা কৈছে? শুন, যদি আমি ঘৰৰ পৰা বাহিৰত যাওঁতে বা বাহিৰত থকা সময়খিনিত আৰু ঘৰলৈ অহাৰ পাছত আমি যিখিনি সাৱধানতা ল'ব লাগে সেইখিনি যদি ভালদৰে পালন কৰোঁ, তেনেহ'লে আমাক কৰোণা মহামাৰীয়ে কেতিয়াও ধৰিব নোৱাৰে। কওকচোন বাৰু, আমি কি কি সাৱধানতা মানি চলিব লাগে? প্ৰথম কথাটো হ'ল, আমি এই মহামাৰীক ভয় কৰিব নালাগে আৰু বেছি প্ৰয়োজন হ'লেহে বাহিৰলৈ যাব লাগে। বাহিৰলৈ যোৱাৰ আগত মাস্ক পিন্ধাটো অত্যন্ত আৱশ্যক আৰু আমি বাহিৰত থকা সময়ত চকু, কাণ, নাক, মুখ এইবোৰ চুব নালাগে। যিমান দূৰ সম্ভৱ এজনে আনজনৰ পৰা কমেও 1 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগে আৰু ভিৰ ঠাইলৈ যে একেবাৰেই যাব নালাগে। পানী আৰু চাবোনেৰে হাত দুখন 20 ছেকেণ্ড ভালদৰে ধুব লাগে। টীকাকৰণ কেন্দ্ৰলৈ যোৱাৰ আগত আশা বাইদেউ বা ANM বাইদেউৰ লগত যোগাযোগ কৰি সময় এটা লৈ ল'ব লাগে। তেনে কৰিলে বেছি মানুহৰ সমাগম নহয় আৰু ঘৰলৈ আহি ঘৰৰ কোনো বস্তু নুচুই আৰু ঘৰৰ আন মানুহৰ সংস্পৰ্শলৈ অহাৰ আগত ভালদৰে গা পা ধুই কাপোৰ কানিবোৰ ধুই দিব লাগে আৰু সৰু ল'ৰা ছোৱালীক গা মচি ভালদৰে কাপোৰ কানিবোৰ সলাই দিব লাগে। এনেবোৰ সাৱধানতা অৱলম্বন কৰিলে আমাক এই মহামাৰীয়ে কেতিয়াও ধৰিব নোৱাৰে। আমাৰ এই সাৱধানতাই আমাৰ শিশুক কেতিয়াও সম্পূৰ্ণ টীকাকৰণৰ পৰা বঞ্চিত কৰিব নোৱাৰে। মা, মই মাস্ক পিন্ধিলোঁ, তুমি এইটো লোৱা। বুজি পালি গীতা? হয় বাইদেউ, মই আজি আমাৰ বাবুৰ দেউতাকক বুজাম আৰু কাইলৈ বাবুকো টীকাকৰণ কেন্দ্ৰলৈ লৈ যাম। নিজেও সজাগ হওক আৰু আনকো সজাগ কৰক, কিন্তু ভুল বাৰ্তাৰে নহয়। অধিক জানিবলৈ আমাৰ আশা বাইদেউ, ANM আৰু ডাক্তৰৰ লগত যোগাযোগ কৰক। ইউনিচেফৰ সহযোগত আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত।